কি খবৰ সকলোৰে আকৌ আহিলোঁ মই নতুন এটা মিনি ব্লগ দিবলৈ আপোনালোক ভালে আছেনে মই আজি আহিছোঁ তেজপুৰ ঢেকিয়াজুলি অভিমুখে আজি আহিছোঁ বাৰ ঘৰলৈ পূজা বুলি এয়া মই এতিয়া আহি আছোঁ আৰু মই এতিয়া কলীয়া ভোমোৰা দলং উঠিম আৰু আপোনালোকেও পূজাত কোন কলৈ গৈছে মোক প্লিজ জনাব মই এতিয়া গাড়ীত ধুনীয়াকৈ গৈ আছোঁ এইখন কলীয়া ভোমোৰা দলং আপোনালোকে হয়তো আহিছে ময়ো আহি থাকোঁ আজি আকৌ ইয়াৰ পৰা ভিডিঅ' ল'লোঁ এয়া নতুন দলংখনেৰে গৈ আছোঁ সেইখন যিখন দেখিছে পুৰণা দলং আৰু নতুন দলঙেৰে এতিয়া অহা যোৱা আৰম্ভ হৈ গৈছে সিফালৰখিনি সিফালে এফালৰখিনি এফালে অহা যোৱা কৰি থকা হৈছে এয়া চাওক আৰু এয়া যিহেতু দুৰ্গা পূজা হৈ আছে এয়া পূজা চাওক মোৰ ফালৰ পৰা আপোনালোকৰ কেনেকুৱা গৈছে পূজা প্লিজ জনাব পূজা বিশেষ আৰু পূজা বুলি ক'লে বৰ ভাল লাগে এয়া দেৱী ইয়াৰ পৰাই আপোনালোকেও সেৱা লওক আৰু ময়ো সেৱা কৰিলোঁ এয়া দেৱী দুৰ্গা মা আৰু বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰিব বাৰু মই এয়া দেখিছে আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ অহা সকলে থেংক ইউ